নমস্কাৰ, শুভ ৰাতিপুৱা। আজি মিনি ভ্লগটো অকণমান বিশেষ। দেউতা আমাৰ মাজত নোহোৱা হোৱা প্ৰায় 9 বছৰে সম্পূৰ্ণ হ'ল চাওঁতে কিন্তু আজিও এনেকুৱা এটা দিন যোৱা নাই যে কোনোবা এটা মুহূৰ্ত দেউতালৈ মনত নাই পৰা। প্ৰতিদিনেই মনত পৰা দেউতালৈ। প্ৰতি বছৰে দেউতাৰ মৃত্যু তিথিৰ দিনা আমি এনেদৰে ভকতসকলক মাতি গীতাপাঠ এভাগ কৰোৱাই আশীৰ্বাদ লওঁ ঘৰখনৰ মংগলৰ বাবে, দেউতাৰ আত্মাৰ সদ্গতিৰ বাবে। দেউৰী বিলনীয়াজনে কোনেও নাখাওঁতে প্ৰসাদৰ পাত এখনে ভাতৰ পাত এখনে ধুনীয়াকৈ সজাই দিছে আৰু বৌয়ে ময়ে ৰাস্তাত গৈ পেলাই ধুনীয়াকৈ দেউতাৰ নামত পাতখন আগবঢ়াই দি আহিলোঁগৈ। মৃত্যু তিথিৰ দিনা যদি এনেদৰে আগবঢ়োৱা হয় খোৱা বস্তু, তেতিয়া হেনো মৃতকে পায়। সেয়ে আমিও আগবঢ়াওঁ প্ৰত্যেক বছৰে দেউতাৰ নামত। আৰু এয়া খুৰী, বৰমা, সকলোৱে মোক সুধিছে ভালনে খবৰ, কেতিয়া আহিলা। আৰু আইতাকে সেয়া দুবু খুৱাবলৈ চাইছে, কিন্তু সি কোনো কাৰণত নাখাইছে। ইমানেই ধেমালি কৰিছে, সকলোৱে হাঁহি আছে তাক